এইটো ড্ৰেছ পিন্ধিলে ভিতৰৰ পৰা কিবা এটা বেলেগ ধৰণৰ ফিল আহে যোনে যোনে পুলিচ অটো চলি আছে সিফালেও চলি আছে আৰু বহুতে কমেণ্ট দিছে দেউতা বিয়া পাতব নেকি যে ডিম্পুৱে যে মোক গিফ্টটো Guys, good morning and welcome back to Devos Vlog. আজি অলপ মানে পুলিচৰ কাপোৰত মানে ভাবি আছে ন ই আৰু কি হৈ গ'ল মানে পুলিচৰ চাকৰি টাকৰি পালো নেকি এইটো পুলিচৰ ড্ৰেছ নহয় এটা বেলেগ ড্ৰেছ আপোনালোকে গেছ কৰিবচোন কিহৰ ড্ৰেছ চ' অলপ পিন্ধিলো মানে কিবা এটা পিন্ধিলে কিবা এটা ভিতৰৰ পৰা ফিল আহে তো ভাবিলো আজি ব্লগটো এইটোৰে আৰম্ভ কৰো আৰু ইফালে আমি চাই আছে ঘড়ী দেখোন এলেক চাল মানে য'তে ত'তে তোৰ চাল দাড়ি চাৰি কাটছে আজি চাওঁ গাইছ চব দাড়ি চাৰি কাটছে চাওঁ দেখা ভালকে দেখা পুৰা দাড়ি চাৰি কিন্তু মুখত এসোপা গুটি আছে এইটো ড্ৰেছ পিন্ধিলে ভিতৰৰ পৰা কিবা এটা বেলেগ ধৰণৰ ফিল আহে যোনে যোনে পুলিচ বা এনেকুৱা ডিফেন্সত চাকৰি কৰে মানুহবিলাকে গম পাব তো মানে পিন্ধিলে কিবা এটা বেলেগ ধৰণৰ ফিল আহে চ' ভাল লাগে চ' অলপ ময়ো পিন্ধিলোঁ কিন্তু খুলিব লাগিব বেছি টাইম পিন্ধি থাকিব নোৱাৰোঁ দেখা পালে বৈধ পিটন দিব চ' খুলি কেনে ধুনীয়াকৈ আৰু এটা বস্তু দেখাই আছোঁ ৰ'ব চাওক বস্তুটো মানে এইটো এনেকুৱা আৰ্ট তেতিয়াই কৰিব পাৰে মানুহ এজনক সঁচাকৈ বহুত বেছি ভাল পাব লাগিব তেতিয়াহে এনেকুৱা আৰ্ট কৰিব পাৰে মানে কাঠ পেঞ্চিলেৰে কোনোবাই আৰ্ট কৰি দিলে মানে সঁচাকৈ ভাল পাব লাগিব চ' বহুত বেছি থেংক ইউ মানে ডিম্পু বোলা ভাইটি এজনে আৰ্ট কৰি পঠাইছে মানে সি লৈ আহিছিল লাষ্ট ব্লগত দেখা পাইছে ডিম্পু যে কৈ আছিলোঁ বাইক যাৰ R15 আজি এটা পোষ্ট দিছোঁ ইনষ্টাগ্ৰামত গৈ চাব পাৰে তো তাৰে আৰ্ট হয় আৰু বহুত ধুনীয়া লাগিছে মোৰ মানে বহুত বেছি হেপ্পী হৈছোঁ যে কোনোবাই মোক জীৱনৰ প্ৰথম মানে এনেকৈ আৰ্ট দিছে চ' এইটোক মই আজি ধুনীয়াকৈ বান্ধিম মানে ফ্ৰেমিং কৰি কেনে ধুনীয়াকৈ সজাই থ'ম আৰু মেমৰিজ হিচাপে লাগিব ন বহুত বেছি ভাল লাগিছে মানে এতিয়া মানে অলপ গৈ আছোঁ ধূলাত মানে ইয়াক মানে টিউশ্যন চেণ্টাৰত নমাই দিয়ে হৈ অলপ ক্লাছ কৰে ন আজিকালি অলপ পঢ়াত ভাল হৈছে সেইকাৰণে ইনষ্টাত নাই আপোনালোকে মেছেজ দিলে নাপায় মানে ই এটা টাইমত মানে মিষ্টাৰ জুনিয়ৰ ফেজো আছিল অসমৰ চ' এতিয়া মানে তাৰ যেতিয়াৰ পৰা সেই হৈ গ'ল তেতিয়াৰ পৰা সেই হৈ গ'ল ইও চ' এতিয়া অলপ গৈ তাক থৈ অহাৰ পিছত বহুত কিবা কিবি হ'ব আজি বলক আপোনালোকে বহুতে কৈ আছে হাংগা অলপ কম হৈছে মানে হাংগা কম হোৱা নাই অলপ জছটো কমি আছিল কিন্তু আজি পুৰা হাংগা হ'ব যিহেতু আমি মঙলদৈত যাম আৰু মঙলদৈ টাউনৰ মাজত অকল ঘূৰিম আৰু হাংগা দিম ফাইনেলি আহি পালোঁ ঘৰ মানে আমি অলপ টিউশ্যনত থৈ আহিলোঁ মানে অলপ ঘৰৰ কামখিনি চাওঁ আৰু ধুনীয়াকৈ অলপ কিবা কিবি কৰি ইয়াৰ পৰা ওলাই দিম মঙলদৈলৈ মানে যেতিয়া আমিনুল আহি পাব তেতিয়া আৰু ধুনীয়াকৈ মঙলদৈত মানে এটা স্পেচিয়েল বস্তু দেখাম মানে মঙলদৈতো মানে পাণৰ দোকান এটা আছে মানে 80 ৰুপিছত এটা পাণ পায় মানে পাণ হৈছে 600 মানে জৰ্দা চ' সেইটোও খাম আৰু আপোনালোকক দেখাম মানে ক'ত পায় আৰু বহুত কিবা কিবি কাম আছে আপোনালোকে লাহে লাহে গম পাই থাকিব আৰু এতিয়া অলপ কামখিনি কৰি ওলাই দিব মানে বহুত পুৰণা ব্লগ এটা দেখাইছিলোঁ আম ধৰিছিল সৰু সৰু চাওক এতিয়া কিমান ডাঙৰ আম হৈছে মানে এইটো ছিজনত আম আহিব মানে আমি ঠাণ্ডা দিনত আম খাব পাৰিম আৰু এইফালে মধুৰি গছ বহুত কিবা কিবি আছে মানে মই যিমান পাৰোঁ সিমান চব গছ লগাইছোঁ মানে একদম গছ জংঘল কৰি দিছোঁ গোটেই ঘৰটো কিমান ডাঙৰ হৈ গৈছে কোমোৰা চোমোৰা এইবিলাক লাও চাও আছে ইফালে ৰঙালাও কিবা কিবি ৰঙালাও নহয় আৰু পানীলাও আৰু ইফালে চাওক পুৰা একদম পুৰা লাগি আছে পুৰা একদম সাৰুৱা আৰু একদম পুৰা নেচাৰেল মানে বহুতে কমেণ্ট দিছিল যে গাইছ আমি গ'লে পাম নে নাই মানে গাইছ মানে মোৰ মুখত সেইটোৱে আহে আৰু তো পাম নে নাই মই কৈছোঁ নিশ্চয় পাব আপোনালোকে আহিলে মই দিম কি গছ নাই মানে ইয়াতে চাওক ঝিঙা নে কিবা বুলি কয় যে আৰু ইফালে গছ পুৰা লাগি আছে পুৰা একদম পুৰা ফুল নেচাৰেল পৰিৱেশত থাকোঁ মানে একদম গছ লগাই এতিয়া অলপ যাওঁ মানে মোৰ যে দোকানটো আছিল মানে য'ত লৈছিলোঁ মানে তাতে অলপ চাই অলপ কাম চাম চলি আছিল মানে তো গৈ কেনে অলপ মালিকৰ লগতে কিবা কিবি কথা পাতিব লগা আছে তো সেইখিনিও কৰোঁ যিহেতু কামখিনি চলি আছে মানে যিহেতু ঘৰটোও চলি আছে সিফালেও চলি আছে আৰু বহুতে কমেণ্ট দিছে দেউতা বিয়া পাতব নেকি নহয় বিয়া নহয় কৰিব লাগিব ন কিবা এটা ভয় হৈ গৈছে চ' সেই আৰু কৰি আছোঁ কিবা কিবি মানে অলপ দেৰি হৈ গ'ল মানে ৰাতি হৈ যাই আছে মানে ইয়াৰ কাৰণে ইমান অলপ টিউশ্যনত গৈছিল সেইকাৰণে অলপ দেৰি হ'ল আৰু এতিয়া ধুনীয়াকৈ বলক মঙলদৈত যাওঁ মঙলদৈত যাই হাংগা দিম বহুতে কৈ আছে হাংগা হোৱা নাই হাংগা হ'ব নে নাই হ'ব হাংগা হ'ব তো বলক এতিয়া ধুনীয়াকৈ যাই থাকোঁ আমি মঙলদৈত ৰাতি হৈ গ'ল মানে আৰু ৰাতি হ'লে ভাল লাগে মানে সন্ধিয়া সময়ত মানে বহুত বস্তু থাকে ইভিনিং মানে গধূলি ওলাই আহে সেইবোৰ সেইবোৰ বুজিছে বলক কথা এইখিনিতে কওঁ মানে আপোনালোকক মানে বহুতে চিপাঝাৰৰ পৰা মানে নিকিবদাৰ লগত ব্লগটো বনাওঁতে বহুতে মানে কমেণ্ট দিছিল যে নিকিবদা মানে দুৰ্গা পূজাত মানে সেই আৰু চিপাঝাৰত আহিছে কোনোবা এটা ঠাইত তো মোক কৈছিল যে আপুনিও আহিব নেকি আমি আৰু ইমান ডাঙৰ মানুহ নহয় যে আমি তাতে যাম কিন্তু হ'লেও যদি আপোনালোকে বহুত বেছি বিচাৰে আৰু মানে তেতিয়া আৰু যাব পাৰোঁ আৰু এনেই আৰু উপজাচি এটা চ' নিকিবদাৰ লগত যাম বুলি ভাবিছোঁ যদি আপোনালোকে বেছি কমেণ্ট দিয়ে চিপাঝাৰৰ ফালৰ পৰা তো অলপ চেষ্টা এটা কৰিম আৰু কোনখিনিত হয় সেইটোও মই নাজানো নিকিবদাই বাৰু মোক কৈছে যে তোমালোকৰ সেইখিনি যাম তো তুমিও আহিবা ভাল লাগিব এটা ব্লগ হ'ব আৰু একেলগে মিলি যদি এটা হাংগা দিব পাৰোঁ গোটেইখিনি চিপাঝাৰী আৰু মই আৰু যিহেতু জানেই আৰু মই এটা হাংগাৱালা আছিলা তোমাক কোনে মাতিছে নিকিবদা ক'ত আৰু তুমি ক'ত নিকিবে মাতে তাই লেভেল মাৰা বাদ দিয়া বলক তো যাই থাকো এটা কথা কওঁ এইটো খোল আৰু হেলমেট পিন ইমান চাল নহয় তোৰ যিমান তোক দেখা এই প্লাস মাৰিলে গম পাই কিনে গুটি बुरा लगता है भाई आप लोग भी जानते हो গুটি নহয় কেনে দেখি তোমাক হ'ব পাৰে গুটি হা মোৰ চাল আছে নেকি তুমি কি ঋতিক ৰোশন নেকি ঋতিক ৰোশন
তো আপোনালোকক দেখালোঁ আৰু পাণটো মানে কি আপোনাৰ এই মঙলদৈ নীৰা হোটেলত যোৱা ৰাস্তাত তাতে পায় আৰু মণ্টুজ বুলি কয় মণ্টুজ দাৰ দোকানত পাণ পায় 600 এইটো 80 rupees মান লয় পুৰা চালিয়ে আৰু খাব পাৰি আমি যাই আছোঁ মানে সেই যে ডিম্পুৱে যে মোক গিফ্টটো দিছিল মানে ডিম্পু সেই ডিম্পু নহয় যিটো ভাবি আছে মানে আমাৰ মানে সেই আৰু R15 ডিম্পু তো সেয়া দিয়ে গিফ্টটো মানে এতিয়া গৈ ধুনীয়াকৈ বাইণ্ডিং কৰিব লগ বৰ্তমান আছোঁ মানে সেই আৰু য'ত ফ্ৰেমিং কৰে বহুত বেছি ধুনীয়া ঠাই চ' বহুত বেছি ভাল লাগে আৰু ডিম্পু চিৰিয়াছলি একদম সঁচাকৈ কৈছোঁ মানে মনৰ পৰা আকৌ এবাৰ ধন্যবাদ দিছোঁ তোমাক বহুত ভাল লাগিছে মানে মোৰ তুমিতো বনাই ল'লা মোৰোতো ফেন্স আছে মোকো দিছে ফেন্স তোৰ হিজৰা ফেন্স থাকে টিকটকাৰ বিলাকক কি বুলি কয় যা আৰু আজিৰ ব্লগটো বহুত বেছি দীঘলীয়া নকৰোঁ আৰু ইয়াৰ পৰা শেষ কৰিম বুলি ভাবিছোঁ ৰাতি হৈ গৈছে 8টামান বাজি গৈছে চ' আৰু ৰাতি দীঘলীয়া নকৰোঁ চ' যদি ভিডিঅ'টো চাই অলপো ভাল পাইছে তেতিয়া লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ একদম নাপাহৰিব তো আৰু কালি নতুন ব্লগৰ সৈতে লগ পাইছোঁ আজিৰ কাৰণে বাই বাই গুড নাইট এণ্ড লাভ ইউ জয় আই অসম এটা কথা কওঁ মানে আজিও পাৰিলে 500 কমেণ্ট এটা কৰি দিবচোন প্লিজ লাজ নাই তোৰ হে Comment. 500 কমেণ্ট 1000 কমেণ্ট প্লিজ প্লিজ লাভ ইউ